নমস্কাৰ। আজিৰ কাহিনীটো আৰম্ভ কৰিছোঁ আৰু কাহিনীটোৰ স্থান হৈছে শিলচৰৰ শান্তিপুৰ। নামটো শুনাতেই যেন শান্তিৰ প্ৰতিচ্ছবি, কিন্তু গাঁৱৰ সেউজীয়া বনেৰে ঢকা পথ আৰু চহা গাঁৱলীয়াৰ মাজত এটা তীব্ৰ অশান্তিৰ কাহিনী লুকাই আছিল। এই কাহিনীৰ মূল চৰিত্ৰ ৰীতা, ৩০ বছৰীয়া গৃহিণী, ৰূপত মধুৰ, মনত বিষাদ। তেওঁৰ পতি সুজন এজন সাধাৰণ চৰকাৰী কৰ্মচাৰী, যিজন দায়িত্ববান কিন্তু ঠাণ্ডা স্বভাৱৰ। এই দম্পতীৰ বিবাহত জীৱনটো বাহিৰে পৰিপূৰ্ণ যেন লাগিলেও ভিতৰত আছিল এক বৃহৎ শূন্যতা। সুজনৰ ব্যস্ততা, কামৰ চাপেৰে ভৰি থকা দিনবোৰ আৰু অৰ্ধৰাতিলৈ ব্যস্ততাৰে ভৰা তেওঁৰ ডিউটিয়ে ৰীতাক দিন দিন একাকী কৰি পেলাইছিল। ৰীতাৰ সকলো আশা আকাংক্ষা যেন গৃহস্থালীৰ ৰখা চোখা কাম কাজত গিলি গৈছিল। ছোৱালী বন্ধুবৰ্গৰ মাজত পৰস্পৰ সুখ দুখৰ ভাগ লোৱাৰ সুযোগো কমি আহিছিল। এদিন গাঁৱলৈ আহিল নতুন এজন শিক্ষক মনোজ বৰা। ৩৫ বছৰীয়া, উন্নত শিক্ষাৰ পটভূমি থকা, বহিৰাগত কিন্তু তীক্ষ্ণ বুদ্ধি আৰু মৰমীয়াল স্বভাৱেৰে অচিৰেই গাঁওবাসীৰ প্ৰিয় হৈ পৰিল। ৰীতাৰ পুত্ৰ পলাশৰ বিদ্যালয়ত তেওঁ নিযুক্ত হ'ল নতুন বিজ্ঞান শিক্ষক হিচাপে। প্ৰথমে দেখা গৈছিল পলাশৰ অভিভাৱক শিক্ষক বৈঠকত। মনোজে ৰীতাৰ চকুত এক অপৰিচিত উজ্জ্বলতা অনুভৱ কৰিলে, আৰু ৰীতাই যেন মনোজৰ মিঠা হাঁহিত এক সান্ত্বনা বিচাৰি পালে। সময়ৰ সৈতে বিদ্যালয়ত পলাশৰ আগ্ৰহ আৰু অগ্ৰগতিৰ খবৰে দুয়োজনৰ মাজত নিয়মীয়া কথোপকথনৰ সূচনা কৰিলে। মনোজে ৰীতাৰ গৃহলৈ আহিবলৈ আৰম্ভ কৰিলে, পলাশৰ পাঠদানৰ বাহন হিচাপে। এই কথোপকথনে অলপ অলপকৈ ব্যক্তিগত ৰূপ ল'লে। ৰীতাই তেওঁৰ একাকিত্বৰ কথা মনোজৰ আগত প্ৰকাশ কৰিলে আৰু মনোজে তেওঁৰ শহুৰীয়া জীৱনৰ বিৰক্তিৰ কথা। উভয়ৰ মাজত জন্ম ল'লে এক বিশেষ সংযোগ, যিটো প্ৰথমে সহানুভূতিতাৰ ৰূপ জন্ম লৈছিল, তাৰ পিছত গোপন ভালপোৱা আৰু অৱশেষত নিষিদ্ধ প্ৰেম। দুয়োৱে প্ৰথমে ভয় কৰিছিল, কিন্তু প্ৰেমৰ গভীৰতা দিনে দিনে বাঢ়ি গৈছিলে। সপোনেৰে ভৰা ৰীতাই মনোজৰ লগত এখন নতুন জীৱনৰ সপোন দেখিবলৈ ধৰিলে। মনোজেও ৰীতাৰ এই কথাত সহমত প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল, কিন্তু সমাজৰ চকুৰ পৰা কোনো সম্পৰ্কই লুকুৱাই থ'ব নোৱাৰি। ৰীতাৰ ভগ্নীপতি বিনয় চুপচাপ কিন্তু তীক্ষ্ণ বুদ্ধিৰ। তেওঁ লক্ষ্য কৰি আছিল ৰীতাৰ আচৰণৰ সলনি মনোজৰ ঘন ঘন উপস্থিতি। চূড়ান্ত সন্দেহ হোৱাৰ পাছত তেওঁ মনোজৰ পিছ ল'বলৈ ধৰিলে। এক ৰাতিৰ কথা, গাঁৱৰ পৰা আঁতৰত মনোজ আৰু ৰীতাক লগত দেখা পোৱাৰ পাছতেই বিনয়ে সিদ্ধান্ত ল'লে এই সম্পৰ্কে ইতি টানিব লাগিব। কিন্তু বিনয়ে কাকো কৈ উঠাৰ আগতে সংঘটিত হ'ল এক অঘটন। এটা পুৱা গাঁৱৰ পৰা ১ কিলোমিটাৰ আঁতৰৰ এটা পুখুৰীৰ দাঁতিত এজোপা গছত ওলমি ৰোৱা মৃত দেহটো আছিল মনোজৰ। গাঁও স্তব্ধ, পুলিচ আহিল। প্ৰাথমিক তদন্তত আত্মহত্যা বুলি ধৰা হ'ল, কিন্তু বিনয়ে জানিছিল মনোজ আত্মহত্যা কৰিব পৰা মানুহ নহয়। তেওঁৰ কথাত দৃঢ়তা আছিল, সন্দেহৰ বিৰক্তিকৰ তীব্ৰতা। তদন্ত আৰম্ভ হ'ল। পুলিচে মনোজৰ ফোনত ৰীতাৰ নম্বৰ, মেছেজ আৰু ছবি পালে। ৰীতাক পুলিচে সোধা পোছা কৰিলে। ৰীতাই প্ৰথমতে অস্বীকাৰ কৰিলে, তেওঁ মোৰ পুত্ৰৰ শিক্ষক মাত্ৰ। কিন্তু মোবাইলৰ ডাটাত পোৱা গৈছিল গভীৰ সম্পৰ্কৰ স্পষ্ট প্ৰমাণ। পুলিচৰ তদন্ত অন্য এটা দিশ ল'লে। সুজন, যি চুপচাপ কাম চঞ্চল মানুহজন মনোজৰ মৃত্যুৰ আগদিনা গাঁৱত নাছিল, তদন্তত ধৰা পেলালে। এটা গোপন নম্বৰ, যি নম্বৰৰ পৰা মনোজক এটা বেলেগ ঠাইত ৰীতাৰ লগত দেখা হ'ব বুলি ফোন কৰা হৈছিল। সেই নম্বৰৰ সৈতে সংযোগ সুজনৰ। সুজন মানে ৰীতাৰ স্বামী। পুলিচে পালে এটা গাঁও বাহিৰৰ চিম কাৰ্ড, যিটো সুজনে গোপনে ব্যৱহাৰ কৰিছিল। ধীৰে ধীৰে পুলিচে উন্মোচন কৰিলে ঘটনা। মনোজৰ মৃত্যুৰ আগৰাতি সুজনে ৰীতাৰ ফোনত এক মেছেজ পঢ়ি পেলালে। হৃদয় বিদাৰক ধ্বনিৰে জ্বলিল সুজন, যিজনে বিশ্বাস কৰিছিল, যিজন চুপচাপ সকলো সহি গৈছিল। আজি তেওঁৰ শান্তিৰ সীমা ভাঙি পৰিল। সেই দিনৰে পৰা তেওঁ মনোজক মৃত্যুৰ ফান্দত পেলোৱাৰ পৰিকল্পনা কৰিছিল। গাঁৱৰ পৰা আঁতৰত এটা বন পথৰ দাঁতিত মনোজক লগ পাবলৈ গ'লে ৰীতাৰ নামত। মনোজ যিজন ভালপোৱাৰ নিচাত অন্ধ হৈ গ'ল। সেই নিশা মনোজ ঘূৰি অহাৰ পথ নাপালে। সুজনে তেওঁৰ গলাতে ৰছী বান্ধি গছত ওলমাই থ'লে, যেন আত্মহত্যাৰ ৰূপ দিব। কিন্তু সকলো সুজনৰ পক্ষত নাথাকিল, আৰু অন্তত সুজন গ্ৰেপ্তাৰ হ'ল। পিছত আদালতৰ বিচাৰ, সুজনৰ দোষী সাব্যস্ত। ৰীতাৰ ওপৰত অভিযোগ উঠিলেও চূড়ান্ত প্ৰমাণৰ অভাৱত তেওঁ মুক্ত। কিন্তু মুক্তিৰ লগতে তেওঁৰ জীৱনত লাগি গ'ল এক গভীৰ কলংক। পুত্ৰ পলাশ, যিজন মায়েক বিশ্বাস কৰিছিল, পিতৃক আদৰ্শ বুলি ধৰিছিল, আজি তেওঁৰ চকুত কেৱল আঁচ। গাঁও শান্তিপুৰ এতিয়া আগৰ দৰে কিন্তু শান্ত নহয়। নামটো আছে, কিন্তু ভিতৰত এফাল দগ্ধ ইতিহাস। ভিডিঅ'টো চাই কেনে পালে
কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি এনেধৰণৰ আৰু কাহিনী আপোনাৰ মাজলৈ আনি থাকিম। অতি শীঘ্ৰে আকৌ পুনৰ নতুন ভিডিঅ' এটাত লগ পাম। ধন্যবাদ।